নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মহাদেৱৰ বিষয়ে কিছু কথা শিকি লওক আৰু জানি লওক, আৰু কোনোবা সুধিলেও আপোনালোকে অতি সহজে ক'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা আপোনালোকক সৰু অনুৰোধ জনালোঁ, ভিডিঅ'টো এবাৰ চাওক আৰু লাইক আৰু কমেণ্ট কৰি দিয়ক। আপোনালোকক কোনোবা সুধিব পাৰে, মহাদেৱৰ কেইটামান নাম কোৱাচোন, তেতিয়া আপোনালোকে অতি সহজে ক'ব পাৰিব। শংকৰ, ভোলানাথ, নীলকণ্ঠ, মহাদেৱ, ৰুদ্ৰ ইত্যাদি নামেৰে জনা যায়। অন্তৰ্ভুক্ত পৰব্ৰহ্ম শিৱৰ ধৰ্ম, ত্ৰিমূৰ্তি পৰমাত্মা ঈশ্বৰ মহাদেৱ। আৰু কোনোবা সুধিব পাৰে, মহাদেৱে ক'ত বাস কৰে, তেতিয়া ক'বা কৈলাশ পৰ্বতত বাস কৰে মহাদেৱে। আৰু কোনোবা যদি সোধে শিৱৰ অস্ত্ৰ কি, তেতিয়া ক'বা পশুপাত অস্ত্ৰ, ত্ৰিশূল, পৰশু মানে কুঠাৰ, তাৰপিছত পিনাক মানে ধেনু। মহাদেৱৰ প্ৰতীকসমূহ হ'ল লিংগ, ত্ৰিশূল, অৰ্ধচন্দ্ৰ, ডম্বৰু। আৰু সোমবাৰৰ দিনটোত মহাদেৱক পূজা কৰা হয়। মহাদেৱৰ সন্তানৰ নাম হ'ল কাৰ্তিক আৰু গণেশ। মহাদেৱৰ বাহন হ'ল নন্দী। মহাদেৱৰ গলত থকা সৰ্পডালৰ নাম যদি কোনোবাই সোধে, তেতিয়া আপোনালোকে ক'ব মহাদেৱৰ সৰ্পডালৰ নাম হ'ল বাসুকীনাগ। শাওণ মাহৰ শিৱৰাত্ৰি, একাদশী, কাৰ্তিক পূৰ্ণিমা, ভৈৰৱ অষ্টমী, সংগী প্ৰথম স্ত্ৰী পাৰ্বতী দেৱ মহাদেৱৰ। মোৰ ভিডিঅ'টো শুনা বা চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু সকলোকে শুভ কামনা জনালোঁ শিৱৰাত্ৰিলৈ। নমস্কাৰ। আৰু পাহৰি নাযাব আপোনালোকে লাইক আৰু কমেণ্ট এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। জয় আই অসম। সকলোৰে কামনাৰ্থে ওম নমঃ শিৱায়।